আজি লৈ আহিছোঁ এটা পৰ্ক চালাডৰ ৰেচিপি যদি আপোনালোকে এনেদৰে খাই পোৱা নাই তেতিয়াহ'লে মই ভাবোঁ আজি মোৰ ৰেচিপিটো দেখাৰ পিছত আপোনালোকে বনাই খাব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া লৈছোঁ কলপাত কেইখিলামান প্ৰথমতে গৰম কৰি লৈছোঁ গেছত অকণমান আৰু এয়া বইল কৰি লোৱা পৰ্ক সৰু সৰুকৈ কাটি লৈছোঁ লগত লৈছোঁ দুটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু লৈছোঁ আদা নহৰু আৰু ডাঙৰ চাইজৰ ভোট জলকীয়া এটা যিখিনি মই খুন্দনাত খুন্দি লৈছোঁ আৰু এয়া দিছোঁ মই তিলখিনি অকণমান ৰ'ষ্ট কৰি পেলাই মই মিক্সিত পিচি লৈছোঁ লগত দিছোঁ কেঁচা মিঠাতেল আৰু দিম অকণমান সোৱাদ অনুযায়ী নিমখ আৰু ইয়াত একো নিদিওঁ এইখিনি ভালদৰে সানি ল'ম এতিয়া কাৰণ ভালদৰে সানি ল'লেহে পিঁয়াজৰ পৰা ধুনীয়াকৈ জুচ এটা ওলাব যেতিয়া আমি এইখিনি কেৰাহী এটাত মানে ৰ'ষ্ট কৰিম আৰু কলপাত কেইখিলা এনেদৰে মই ধুনীয়াকৈ বান্ধি দিছোঁ আৰু কলপাতৰ যিটো চুচ থাকে সেই চুচেৰে মই গাঁঠি দিছোঁ আৰু এনেদৰে টাৱা এখনত মই গৰম হ'ব দিছোঁ ইপিঠি উল্টাই পেলাই আমাৰ এয়া ৰেডি হৈ গ'ল এয়া দেখিছে ইমান ধুনীয়া টেম্পটিং হৈছে দেখিবলৈ আৰু খাবলৈ কিমানেই সোৱাদ